বৰ্তমান সময়ত ব্যৱসায় হোক বা চাকৰি যুদ্ধক্ষেত্ৰৰ দৰে ভালদৰে শত্ৰুৰ বিষয়ে নাজানিলে যিদৰে যুদ্ধত জয়ী হোৱাটো সম্ভৱ নহয় ঠিক একেদৰে চাকৰিত গ্ৰোথ বা ব্যৱসায়ত সফলতা অৰ্জনৰ বাবে নিজৰ কামৰ লগত জড়িত প্ৰতিটো কথাই ভালদৰে জানি বুজি ল'ব লাগিব। আজিৰ সমাজত একেবাৰে চিধা বা সহজ সৰল হ'লেও নহ'ব, কিয়নো জংঘলৰ চিধা গছজোপাক সকলোতকৈ প্ৰথমে কাটি অনা হয়। এনে আৰু বহু নীতি চাণক্যই লিখি থৈ গৈছে যি জীৱনৰ যিকোনো দিশত শীৰ্ষস্থানত উপনীত হ'বলৈ মেনুৱেল বা ষ্ট্ৰেটেজি বুলি ক'ব পাৰি। চাণক্য ওৰফে কৌটিল্য পণ্ডিত 400 খ্ৰীষ্টাব্দত ভাৰতৰ ৰজা চন্দ্ৰগুপ্ত মৌৰ্যৰ এনে এজন মহান মন্ত্ৰী আছিল যি এখন দেশ চলাবলৈ প্ৰয়োজনীয় প্ৰায় সকলো বিভাগ যেনে অৰ্থনীতি, ৰাজনীতি, বৈদেশিক নীতি, যুদ্ধ নীতি সকলো ক্ষেত্ৰতে নিপুণ আৰু অভিজ্ঞ আছিল। কেৱল তেওঁ জ্ঞানৰ বলতে ৰজা চন্দ্ৰগুপ্ত মৌৰ্যই নন্দ বংশৰ ৰাজত্ব শেষ কৰি গুপ্ত বংশৰ প্ৰতিষ্ঠা কৰিবলৈ সম্ভৱ হৈছিল। গতিকে তেওঁ কিং মেকাৰ হিচাপে আখ্যা দিয়া হয়, কিয়নো নন্দ বংশৰ ৰাজত্বৰ সময়ত আজিৰ ভাৰত তেতিয়া বিভিন্ন সৰু সৰু খণ্ডত বিভক্ত আছিল আৰু এই সকলো খণ্ডৰ ৰজাক একত্ৰিত কৰি বৃহত্তৰ ভাৰত বনোৱাৰ প্ৰস্তাৱ চাণক্য পণ্ডিতে নন্দবংশৰ ৰজা ধনানন্দৰ ওচৰত ৰাখিছিল, যিটো ৰজা ধনানন্দই গুৰুত্ব নিদিলে। ওলোটাই ভোগবিলাসত মগন হৈ থকা ৰজা ধনানন্দই চাণক্য পণ্ডিতক ইনচাল কৰি খেদি পঠালে। গতিকে চাণক্য পণ্ডিতে এই ইনচাল্টৰ প্ৰতিশোধ হিচাপে নন্দবংশৰ ৰাজত্বক ধ্বংস কৰি চন্দ্ৰগুপ্ত মৌৰ্যক ৰজা বনাই ভাৰতত গুপ্ত বংশৰ প্ৰতিষ্ঠা কৰালে আৰু বৃহত্তৰ ভাৰত নিৰ্মাণত সহযোগ আগবঢ়ালে। এখন কেন্দ্ৰীয় চৰকাৰ বনাই দেশৰ বিভিন্ন খণ্ডক একত্ৰিত কৰি সুচাৰুৰূপে পৰিচালনা কৰা যি আধুনিক চৰকাৰ ব্যৱস্থা ইতিহাসত প্ৰথমবাৰৰ বাবে চাণক্য পণ্ডিতে বনাইছিল। তেওঁৰ সময়ত ভাৰত সকলো দিশতে উন্নত আৰু ব্যৱস্থিত আছিল। তেওঁ জীৱনকালত প্ৰায় 6000 সূত্ৰ 15খন কিতাপত বিভিন্ন টপিকৰ ওপৰত লিখি থৈ গৈছিল যি আজিও সমানে প্ৰযোজ্য। বিশেষকৈ জীৱনৰ যিকোনো দিশত শীৰ্ষস্থানত উপনীত হ'বলৈ বা টপ পজিশ্যন মেইনটেইন ৰাখিবলৈ চাণক্য নীতিক ফ'ল' কৰাটো অতি আৱশ্যক। আজি ভিডিঅ'ত তেনে কিছুমান সফল ইণ্ডিয়ান লিডাৰে কিদৰে চাণক্য নীতিক ফ'ল' কৰি নিজৰ সফলতা অৰ্জন কৰিছে বা আমি কিদৰে সেই নীতিক পালন কৰিব পাৰিম তাক জানিব আহিছোঁ। প্ৰথম কথা, লিডাৰশ্বিপ ক্ৰিয়েটিং মোৰ লিডাৰ। চাণক্য মতে এজন প্ৰকৃত লিডাৰৰ কাম হৈছে তেওঁৰ তলত আৰু লিডাৰ সৃষ্টি কৰা, যাতে সকলোৱে মিলি সুন্দৰ ভৱিষ্যত নিৰ্মাণ কৰিব পাৰি, না কি কেইজনমান চাপ্লুচ ব্যক্তিক ফলোৱাৰ বনাই লৈ ঘূৰি ফুৰা। চাপ্লুচ ব্যক্তিয়ে লিডাৰক কেতিয়াও সত্যপথ নেদেখায়, কেৱল ভাল লগাবলৈ মিছা কথা কৈ ফুৰে। চাণক্য চন্দ্ৰগুপ্ত মৌৰ্যক এজন লিডাৰ বনালে আৰু তেওঁ বৃহত্তৰ ভাৰত নিৰ্মাণ কৰিলে। ঠিক আজিৰ সময়ত তাৰ সঠিক এক্সাম্পল হিচাপে ৰতন টাটা ছাৰৰ নাম ল'ব পাৰি। তেওঁ আজি আমাৰ মাজত নাই, তথাপিও তেওঁৰ বাকী লিডাৰবোৰে টাটা গ্ৰুপৰ বিভিন্ন কোম্পানী অতি সুন্দৰভাৱে চলাই আহিছে বা সমাজলৈ অৱদান আগবঢ়াই আহিছে। গতিকে ভাবক, টাটা ছাৰে যদি ভাল লিডাৰৰ ঠাইত কেইজনমান লোভিয়া বা চাপ্লুচ ব্যক্তিক এছিষ্টেণ্ট বনাই প্ৰমোশ্যন দি থ'লেহেঁতেন, আজি তেওঁ নোহোৱাত কোম্পানী কি অৱস্থা হ'লহেঁতেন। দ্বিতীয়তে, ষ্ট্ৰেটেজি এণ্ড প্লেনিং। অলৱেজ থিংক এহেড। যিকোনো এটা একশ্যন লোৱাৰ আগতে তাৰ লং টাৰ্ম ৰিজাল্ট কি হ'ব পাৰে তাক ভাবি ল'ব লাগে। চাণক্যই কৈছে, যিকোনো এটা কাম কেৱল কৰিলেই নহয়, আৰম্ভ কৰাৰ আগতে নিজকে প্ৰশ্ন কৰিব লাগে, মই এই কামটো কিয় কৰিব লৈছোঁ, ইয়াৰ পৰিণাম কি হ'ব পাৰে, মই কৰা ধৰণে কামটো কৰিলে সফল হ'বনে। এই কুৱেশ্যন তিনিটা যদিও চিম্পুল, কিন্তু ইয়াৰ জৰিয়তে এটা শক্তিশালী পৰিকল্পনা তৈয়াৰ কৰিব পাৰি। ৰজা ধনানন্দ শক্তিশালী বুলি জানিও চাণক্যক প্ৰথমবাৰ চিধাই তেওঁৰ ৰাজধানী পাটলিপুত্ৰত আক্ৰমণ কৰিছিল, কিন্তু জিকিব নোৱাৰি পলাবলগীয়া হ'ল। লুকাই ফুৰোঁতে এদিন এজনী বুঢ়ীয়ে নাতনীয়েকক কৈ থকা শুনিলে যে গৰম ভাত সদায় কাঁহীৰ কিনাৰৰ পৰা খাব লাগে, চিধাই কাঁহীৰ মাজত হাত ভৰালে হাত পুৰিবই। এই কথাষাৰ শুনি চাণক্যই নিজৰ ভুলৰ প্ৰতি অনুশোচনা হ'ল। তেওঁ চিধাই ৰাজধানী পাটলিপুত্ৰত আক্ৰমণ কৰিব নালাগিছিল, বৰ্ডাৰ এৰিয়াৰ ফালৰ পৰা যাব লাগিছিল। গতিকে তেওঁ নেক্সট টাইম সম্পূৰ্ণ পৰিকল্পনা কৰিলে। দাঁতি কাষৰীয়া ৰাজ্যৰ ৰজাৰ লগত সন্ধি পাতিলে। ছদ্মবেশী চোৰাংচোৱাৰ সহায়ত সকলো ভিতৰৰ পৰিস্থিতি জানি বুজি এটা বৃহৎ সেনাবাহিনী তৈয়াৰ কৰিলে আৰু ৰাজ্যৰ সীমাৰ পৰা আক্ৰমণ কৰি নি ৰাজধানী পাটলিপুত্ৰত প্ৰৱেশ কৰিলে আৰু এইবাৰ ধনানন্দক পৰাস্ত কৰি জয়ী হ'বলৈ সক্ষম হ'ল। গোটেই টেলিকম ইণ্ডাষ্ট্ৰী যিটো সময়ত 3G ভাৱে কাম কৰি আছিল, সেইটো সময়ত মুকেশ আম্বানীয়ে মনে মনে 4G প্ৰিপেৰেশ্যন কৰি আছিল। আৰু যেতিয়া 4G লঞ্চ কৰি 2016 চনত মাৰ্কেটত ফ্ৰী কৰি দিলে হাই স্পীড ডাটা, টেলিকম ইণ্ডাষ্ট্ৰীৰ অৱস্থা শোচনীয় হৈ গ'ল। বহু কোম্পানীটো মাৰ্কেট এৰি পলাবলগীয়া হ'ল। জিঅ' একেবাৰতে মাৰ্কেটত টপ লিডাৰ বনিবলৈ সক্ষম হ'ল, কিয়নো মুকেশ আম্বানীয়ে অলৰেডি প্লানিং কৰি লৈছিল তেওঁ কি কৰিব ওলাইছে বা কিদৰে কামটো কৰিলে সফল হ'ব। কিয়নো ফ্ৰী বুলি ক'লে ইণ্ডিয়ান কাষ্টমাৰে এনেও আকৰ্ষিত হয়। ৰিলায়েন্স জিঅ' তাৰ এটা সুন্দৰ উদাহৰণ। তৃতীয় কথা, ৰেছপেক্ট ইয়ৰ এনামিছ। নিজৰ শত্ৰুকো সদায় সন্মান কৰিব লাগে। চাণক্যই কৈছে, জয়ৰ আচল অৰ্থ কেৱল শত্ৰুক পৰাস্ত কৰাই নহয়, জিকাৰ পাছতো এজন ৰজাই আনজন ৰজাক সন্মান প্ৰদান কৰা উচিত। কাৰণ এনে কৰিলে কেৱল শক্তিশালীয়ে নহয়, বৰঞ্চ মৰ্যাদাপূৰ্ণ জয়ী বুলি ক'ব পাৰি। উদাহৰণস্বৰূপে আলেকজেণ্ডাৰৰ কথা ক'ব পাৰি। তেওঁক আমি বিশ্ব বিজেতা হিচাপে জানো, কিন্তু তেওঁ পুৰুক পৰাস্ত কৰাৰ পিছত পুৰুক সুধিছিল তেওঁক কেনে ব্যৱহাৰ লাগে। তেতিয়া পুৰুৱে কৈছিল যে মোক ৰজাৰ দৰে ব্যৱহাৰ লাগে। তেতিয়া আলেকজেণ্ডাৰে তেওঁক ৰজাৰ দৰে ব্যৱহাৰ দিছিল। মডাৰ্ণ বিজনেছ ৱৰ্ল্ডতো ইয়াৰ বহু উদাহৰণ আছে। কিছুমান কোম্পানীৰ মাজত প্ৰতিদ্বন্দ্বিতা চলে, তাৰ পাছতো তেওঁলোকে ইটো কোম্পানীয়ে সিটো কোম্পানীক সহযোগিতাও কৰে। যেনে জিঅ' বিপি আৰু আদানী গেছক আজিৰ দিনত তাৰ সঠিক উদাহৰণ হিচাপে ল'ব পাৰি। এনাৰ্জি ছেক্টৰত দুয়োটা কোম্পানীয়ে ইটোৰ লগত সিটো প্ৰতিদ্বন্দ্বী। জিঅ' বিপিৰ লিকুইড ফিউল যেনে পেট্ৰল ডিজেলৰ পাম্পৰ বিজনেছ, আনহাতে আদানী গেছৰ
CNGৰ পাম্পৰ বিজনেছ এতিয়া দুইটা কোম্পানীয়ে তেওঁলোকৰ পাম্পৰ সংখ্যা বঢ়াই কম্পিটিশ্যন কৰাতকৈ ইটো কোম্পানী সিটো কোম্পানীৰ লগত পাম্প সহযোগিতা কৰি কোলাবৰেশ্যন আগবঢ়াব আহিছে জিঅ'বিপিৰ পাম্পত এতিয়া আদানীয়ে CNG গেছ বিক্ৰী কৰিব আৰু আদানী CNG গেছৰ পাম্পত এতিয়া জিঅ'বিপিয়ে নিজৰ পেট্ৰল ডিজেল বিক্ৰী কৰিব ভাবক দুইটা কোম্পানী কিমান ইনভেষ্টমেণ্ট ৰাহি কৰিলে য'ত কম্পিটিশ্যন তাত কম্পিটিশ্যনৰ জৰিয়তে আগবাঢ়িব লাগে আৰু য'ত সহযোগিতা কৰিলে লাভ হয় তাত সহযোগিতাৰ কাম ল'ব লাগে চাণক্যৰ এনে মূল্যৱান নীতিবোৰ আমিও জীৱনৰ ইম্পৰ্টেণ্ট ডিচিশ্যন লোৱাৰ সময়ত মনত ৰখা উচিত চাণক্য নীতিৰ ওপৰত বনোৱা এই ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব আৰু চেনেললৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংকছ ফৰ ৱাচিং জয় আই অসম